তো হেল্ল' অসমবাসী ৰাইজলৈ মোৰ নীলাম্বৰ ব্লগটো স্বাগতম জনালোঁ। তো মই যাম আজি মানে বহুত এটা বেলেগ জেগাত। তো আৰু মই বৰ্তমান আহি আছোঁ মামাহঁতৰ ঘৰত। তো ইয়াৰ পৰা যাম মানে এটা বেলেগ জেগাত মানে বাঘপাৰা নে কি এটা জেগাতে বোলে এখন পাৰ্ক আছে, সেই পাৰ্কখন চাব যাম। আৰু মোৰ লগে যাব এটা আমাৰ মামাৰ ল'ৰা, ইও যাব। তো ব্লগ নে কি? তো আহি আমি আৰু পালোঁ আৰু এইফালে এটা আছে মহাৰাণী মন্দিৰ। তো মহাৰাণী মন্দিৰতো একদিন আহিম বুলি ভাবিছোঁ। তো চাওক, এইখনে হ'ল মহাৰাণী মন্দিৰৰ গেট। আৰু আমি মানে বাঘপাৰাত যাম না। তো চাওক, এতিয়া মহাৰাণী মন্দিৰৰ মেইন গেটখন দেখাই দিম মই। এইখন চাওক। তো এতিয়া একদিন আহিম ভিডিঅ' বনাবা। তো ব্লগ নেকি এতিয়া? আহি আৰু বৰ্তমান পাইলোঁ আমি এতিয়া বাঘপাৰা যোৱা ৰাস্তা। এই ৰাস্তাটোদি যাম আমি পূৰা এইফালে বাঘপাৰা মানে এতিয়া ট্ৰী হাউচ নে কি আছে, সেইটোকে চাব যাম। তো অলপ ৰৈ ৰৈ তোমাকে বৈ বৈ যাবগে, কৈ কৈ কাষতে গৈ গৈ তো আৰু আপোনালোকে এইখন গাঁও চাওক মাত্ৰ, কি চাফা চাওক না, একটা গাছৰ পাত মানে নায়েই, মানে ইমান চাফ চিকুণ কৰি ৰাখিছে গাঁওখন। মানে বহুত ভাল লাগে না এনেকৈ চাফ চিকুণ কৰি ৰাখিলে গাঁওখনে, নিজৰ গাঁওখন বহুত শুৱনি উঠে। তো চাওক একদম মানে বাঘপাৰা গাঁওখন মানে বহুত চাফ চিকুণ। তো মজা গাঁও কিন্তু। আৰু এইখন চাওক মাত্ৰ হস্পিটেল আছে, এইখন হস্পিটেল গীৰ্জাঘৰৰ। আৰু এই জেগাটাৰ মানে অসমীয়া মানুহ মানে নায়ে, কমেই আছে অসমীয়া মানুহ। তো চাওক, এতিয়া গীৰ্জাঘৰে ঘৰ মানে, আৰু মানে এতিয়া গাৰো ইটিয়ে বেছি। আৰু এখন স্কুল ফিল্ড আছে, স্কুল মানে খেলা ফিল্ড। তো আমি যাম দিয়া। তো আৰু এই ৰাস্তাকো মানে বহুত চাওৰা, মানে ৰাস্তা গ'লে মানে নামানেই মানে গাইয়ে সকলা এনেকা ৰাস্তা। তো চাওক ৰাস্তাটো কিমান, আৰু এইগো পাহাৰ টিলাৰ নিচিনা, এইটো ওপৰত উঠি যাব লাগিব জংঘলৰ মাজে মাজে। তো আৰু চাওক ইফালে খালি আনাৰসৰ বহুত খেতি হয়। ইফালে যদি আনাৰস যদি চাই দিয়ে আনাৰস বহুত আনাৰস খেতি হয় ইফালে। আৰু ইতি চাওক আনাৰস কিমান আনাৰস লাগে। এতিয়া আহিলে হ'ল, খালি আনাৰসৰ বতৰত আহিলে এতিয়া পাবি আনাৰস। মানে চাওক আনাৰস আৰু ৰাস্তা সেংকাৰ উঠে নামাৰ কাৰণে আমি মানে বেৰে যাই আছোঁ বৰ্তমান। আৰু জাগা চাওক না, মজা ভিউ উঠছে কিন্তু। তো ফাইনেলি আহি পালোঁ, আৰু আমি মানে পালোঁৱে। আৰু পোনপ্ৰথমে আহি পালোঁ এতিয়া এটা চিৰণী ঘৰ আছে। আৰু ইফালে চাওক মানে খালি গাৰো মানুহে মাখান বেছি, গিৰ্জা মানুহে বেছি আছে। তো অসমীয়া মানুহ কমেই আছে না, সেইকাৰণে আমি যাইছোঁ। আৰু আমি যাইছোঁ এইফালেৰে। তো ব্লগ আৰু এতিয়া পোৱা নাই, আৰু খানিক আগত যাব লাগিব, বেছি দূৰ নহয়, আগত খানিক না মানে খানিক আগত। তো আৰু আহি দেখিলোঁ যে আনাৰস মানে বাঘপাৰা গাঁওখন মানে আনাৰসেৰে, মানে ইমান আনাৰস আছে পাহাৰে টিলাই পেলাই, মানে আনাৰসে। যদি আপোনালোকক আনাৰস লাগে ইয়াতে আহিব বাঘপাৰাত। আনাৰস লাগিলে যে এতিয়া আহিব, কাৰণ চাওক না বৰ্তমান ফলা নাই, ফলিব। আৰু আনাৰস মানে চাওক, যদি পাই দিয়ে আনাৰস, তো কিংকা আনাৰসৰ বাগান। আৰু এইগিলা মানুহ ইয়াতে পিকনিক খাব আহিছে, পিকনিক। তো চাওক আহি আমি বৰ্তমান পালোঁ আৰু ট্ৰী হাউচ। তো মানে জংঘলৰ মাজত আছে, একদম পাহাৰ কাপোৰ জংঘলৰ মাজত আছে ট্ৰী হাউচ। তো চাই লওক এইটো হ'ল ট্ৰী হাউচ। তো ভিতৰত গেটখন বন্ধ আছে বাহিৰৰ পৰা। তো আমি ভিতৰত সোমাব চেষ্টা কৰিম একবাৰ।
তো ট্রি হাউস পাইলোঁ মানে আগৰ গেটখন বন্ধ আছে তো আমি ভিতৰত মানে পিছফালে দি আহিলোঁ আৰু আহি জংঘলৰ মাজে আহি পালোঁ আৰু এইটোও হ'ল ট্ৰি হাউচ নে কি কয় তো চাওক ফাইনেলি আহি গ'লোঁ ট্ৰি হাউচত আৰু ইয়াৰ বোলে মানুহ নাই মালিকটো আহিলে গালি দিব সেইকাৰণে আমি মানে ভিডিঅ' বনাই আছোঁ আৰু তো আৰু এইটোৱে হ'ল ট্ৰি হাউচ চাওক এই ট্ৰি হাউচ এইটোৱে তো এইটোত একবাৰ উঠিব চেষ্টা কৰিম তো বলক নাকি এইটোত উঠি চাওঁ আমিখিনিক এইবোৰ ট্ৰি হাউচ তো এইটোৱে মেইন বিল্ডিংটো তো আৰু ওপৰত উঠি যাই আছোঁ আমি আৰু ইফালে এটা আছে নিজৰা চাওক কি মজা পৰিৱেশ না ধুনীয়া পৰিৱেশ একদম চাই লওক তো আৰু ট্ৰি হাউচৰ ভিতৰত সোমাই আহিলি দেখি বিচনা আছে চাওক এইখন বিচনা তিনিখন বিচনা আছে তো আৰু আমি ট্ৰি হাউচৰ পৰা বৰ্তমান নামি আহিলোঁ আৰু ইয়াৰ পৰা আৰু এটা মানে বেলেগ এটা জেগাত যাম তো সেইটো চৰা মানে কিবা চৰা কথা কয় সেইটোতে যাম তো বলক নেকি তো তাৰ পৰা আহিলোঁ আমি বৰ্তমান আহিলোঁ কিবা চৰা কুৰি চৰা চাবলৈ আহিলোঁ আৰু ইয়াতে বহুত মানুহ পিকনিক খায় তো যাওঁতে দেখাম তো আৰু এইফালে যাব লাগিব ওপৰত খানি কুৰি চৰাৰ আৰু আহক আপোনালোকে জংঘলৰ মাজে মোৰ লগত তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মানে ছাবস্ক্ৰাইব কৰবি আৰু যিসকলে নতুন চাই আছে ভিডিঅ'টো মানে তেওঁলোকো ছাবস্ক্ৰাইব কৰবি তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবি তো আজিলৈ ভিডিঅ'টো ইমানতে বাই